নমস্কাৰ ফ্ৰেণ্ড ডিফু মেডিকেল কলেজৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে তাৰ ভিতৰত মই গ্ৰেড 4 যিখিনি পোষ্ট আছে প্ৰথমতে সেইখিনি কৈ লওঁ গ্ৰেড 4 বহুত পোষ্ট আছে পোষ্টকেইটাৰ বিষয়ে কোৱাৰ আগতে যিসকল নতুন ফ্ৰেণ্ড আজি মোৰ চেনেলটো চাইছে প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ধৰণৰ আপডেটবিলাক আপোনালোকে অতি সোনকালে বা আগতে চাব পাৰিব মই ইয়াত অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কি চাকৰি আহিছে কি চাকৰি এডমিট আহিছে কেনেকুৱা ধৰণৰ কুইজ প্ৰশ্ন আহিব পাৰে আপোনাৰ চাকৰিবিলাকৰ যিবিলাক পেপাৰ আছে সকলোবোৰ আপডেট মই ৰেগুলাৰলি দিওঁ সেইবিলাক পঢ়িব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে ভালো লাগে এনেকুৱা আপডেট দিবলৈ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল ইয়াত 56টা পোষ্ট আছে আপোনাৰ জেনেৰেলৰ আছে 23টা OBC আৰু MOBC 15টা SC 4টা STP 6টা আৰু ST হিলৰ 3টা আৰু EWS 5টা গ্ৰেড 4 এইটো কি বা পোষ্ট এইটো বিশেষ লিখা নাই কি বুলি ইয়াত 10টা পোষ্ট আছে জেনেৰেলৰ আছে 4টা OBC MOBC 2টা SC এটা STP এটা ST হিলৰ এটা আৰু EWS এটা এটেন্ডেন্ট ইয়াত 9টা পোষ্ট আছে আপোনাৰ জেনেৰেলৰ আছে 4টা OBC আৰু MOBC 2টা আছে আৰু আপোনাৰ SC আছে এটা STP আছে এটা আৰু আপোনাৰ EWS আছে এটা ল্যাবৰেটৰী এটেন্ডেন্ট ইয়াত 24টা পোষ্ট আছে আপোনালোকৰ জেনেৰেলৰ আছে 11টা OBC MOBC আছে 6টা আৰু SC আছে 2টা পোষ্ট আৰু STP আছে 2টা আৰু ST হিলৰ আছে এটা আৰু EWS আছে 2টা পোষ্ট পিয়ন ইয়াত 6টা পোষ্ট আছে আপোনাৰ জেনেৰেল আছে 3টা আৰু OBC MOBC 2টা পোষ্ট আছে আৰু আপোনাৰ ST পিৰ আছে এটা পোষ্ট ডাফতাৰী ইয়াত আপোনাৰ 4টা পোষ্ট আছে জেনেৰেলক 3টা পোষ্ট দিয়া হৈছে OBC বা MOBC ৰ বাবে এটা পোষ্ট আছে ড্ৰাগ ৰুম এসিস্ট্যান্টত আছে 6টা পোষ্ট ইয়াত আপোনাৰ জেনেৰেলৰ বাবে দিয়া হৈছে 3টা OBC MOBC ৰ বাবে 2টা দিয়া হৈছে STP দিয়া হৈছে এটা পোষ্ট ষ্টেট চেয়াৰ বেয়াৰ পোষ্ট 6টা আছে ইয়াত আপোনাৰ 6টা পোষ্ট আছে 3টা দিয়া হৈছে আপোনাৰ জেনেৰেল কেটেগৰী আৰু OBC আৰু MOBC 2টা দিয়া আছে STP এটা দিয়া আছে 6টা পোষ্টৰ ভিতৰত ভগা দিয়া হৈছে আৰু সুইপাৰ ক্লিনাৰ ইয়াত 27টা পোষ্ট আছে আপোনাৰ জেনেৰেলৰ আছে 12টা OBC MOBC আছে 7টা জেনেৰেল কেটেগৰীত 12টা দিয়া আছে আৰু OBC MOBC 7টা দিয়া আছে আৰু ST আৰু SC ভিতৰত ভগাই দিয়া আছে SC 2টা দিয়া আছে ST 3টা দিয়া আছে প্লেনক আৰু হিলক এটা দিয়া আছে আৰু EW যেটো S আছে এটো আপোনাৰ 2টা পোষ্ট দিয়া আছে ইয়াত মিনিমাম আপুনি মানে প্ৰয়োজন আৰু আপোনাৰ ক্লাস 8 পাস কৰিলে আপুনি এপ্লাই কৰিব পাৰিব মিনিমাম ক্লাস 8 পাস কৰা ল'ৰা ছোৱালীখিনিও এপ্লাই কৰিব পাৰে বা তাতকৈ ওপৰখিনিও পাৰে আৰু ইয়াত দৰমহা আপোনাৰ 12000 পৰা আৰম্ভ হ'ব তো 60000 উইথ গেট পে থাকিব আপোনাৰ 3900 টকা আৰু ইয়াত আপোনাৰ বয়স আছে 18 টু 44 বছৰ তাৰ ভিতৰত হলে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ এটো হল ডিফু মেডিকেল কলেজৰ পোষ্ট হয় এইকেইটা আৰু ইয়াৰ এপ্লাই লিংকটো এতিয়ালৈকে খোলা নাই আপোনাৰ ইয়া এপ্লাই ষ্টাৰ্ট হ'ব 6 জুলাইৰ পৰা আৰু আপোনাৰ লাষ্ট ডেট আছে 21 জুলাই আপুনি চাব পাৰে এপ্লাই এতিয়ালৈকে খোলা যোৱা নাই আৰু যিসকল নতুন ফ্ৰেণ্ড আছে মোৰ চেনেলটো এতিয়া চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলে নতুন যিবিলাক আপডেট সকলোবোৰ আপডেট আপোনালোকে অতি সোনকালে পাব মোৰ চেনেলটো যোগেৰে আৰু মই ইয়াত নতুনকৈ লটাৰী এটা পাতিম বুলি ভাবি আছো আৰু পাতিম অতি সোনকালে 3টা প্ৰাইজ থাকিব যদি সাবস্ক্ৰাইব কৰে তাত লটাৰীত মানে ভাগ ল'ব পাৰিব ঠিক আছে ফ্ৰেণ্ড